Hello guys, welcome to my YouTube channel. Again, আকৌ ৰাইডত ওলাইছোঁ আজি। বতৰটো ভাল লাগিছে, এনেকুৱা হৈ থাকিলে ভাল লাগে। আজি যাম আমি চেঁচা ৱাটাৰফল। লগৰ কেইটামানে ক'লে যাম কৈ আছিল, তো গুচি যাওঁ আজি। মই যোৱা নাছিলোঁ বাৰু আগতে, আজি যাওঁ কেনেকুৱা হয়। লগৰকেইটা আহি ৰখি আছে, তাকে মই গৈছোঁ আৰু এতিয়া। ইয়াতে অলপ ৰৈ দিওঁ, লগৰকেইটো আহক, একেলগে যাম। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আজি। গাইছ, লগৰকেইটা আহিলে, এতিয়া যাওঁ আৰু আপোনালোকে ভিডিঅ'টো এনজয় কৰক। বালি বালি দলং বনাই হৈ গ'ল বৰ্তমান। এতিয়া অলপটা আছে, চাইডতে বনাব। আগত একটা আছে আৰু তাৰ ইফালে একটা আছে, মানে তিনিটা কমপ্লিট বনাই হৈ গ'ল। আমি ওলাইছোঁ এতিয়া, বৰ্তমান এটা দোকানত সোমালোঁ কিবা ল'লে লগৰকেইটাই। তো এতিয়া ওলাইছোঁ আমি, বৰ্তমান 4খন বাইকত আছোঁ লগৰকেইটাৰ লগত। নাজানো কোনফালেদি নি আছে, গৈ আছোঁ আৰু পিছে পিছে। গাইছ, এনজয় কৰক আপোনালোকে। কোনফালে ওলাবিগে? কোনফালে ওলাবি? আচ্ছা, এই কি গেছ এটা পাম নেকি? পাণ দিবলৈ আছিলে অলপমান। মানে অলপ হাৱা ঢালিব লাগিব। ঠিক আছে। স্পীড ব্ৰেকাৰ হকে ভালেই আছে, স্পীড ব্ৰেকাৰ থাকিব লাগে বাৰু। ইয়াতে স্কুল হৈছে এখন, স্কুলৰ ফ্ৰণ্টততো স্পীড ব্ৰেকাৰ লাগেই। সেইটো এটা তিনিআলি কোন দিকে? ইফালে আজি ফাৰ্ষ্ট টাইম যাওঁ ভাবিছোঁ, যোৱা নাই আজিলৈকে। ৰাস্তা বহুত বেয়া দেখোন ৰে। ঠিক আছে, আপোনালোকে চাওক, আমি অৰুণাচল বৰ্ডাৰত আছোঁ বৰ্তমান। অসম অৰুণাচল বৰ্ডাৰ, ইয়াৰ পাহাৰ এইফালে দেখিছে আপোনালোকে। কি এক ধুনীয়া পৰিৱেশ, চাই লওক। ৰাস্তাই বেয়া অলপ, খালি উপায় নাই। ইফালে যাম কৈছিলোঁ সিহঁতক, কিন্তু নাই, ক'লে ইফালে যাম। তো গুচি আহিলোঁ আৰু কৰিম কি। অসম আৰু অৰুণাচল বৰ্ডাৰৰ ঠিক মাজে মাজে আমি গৈ আছোঁ আজি। কিন্তু ৰাস্তা দেখি আজি হাফ ক্লাছত আহিবলগীয়া হৈ পৰিছে। এতিয়া অলপ ভাল যেন লাগিছে, কিন্তু আগত নাজানো কি আছে আৰু। ৰাস্তাৰ সন্মুখীন মই আজিলৈকে হোৱা নাই।
আজি ফাৰ্ষ্ট টাইম এনেকুৱা ইমান বেয়া ৰাস্তা উৰি বাবা উৰি বাবা ৰে এইখন বৰ্তমান কি নদী ঐ যাব পৰা হ'ব নাই তো গাইজ বলক আকৌ নদীৰ মাজেৰে বাইকত অলপ আজি বাইকেও কষ্ট পাইছে অলপ মানে আজি ক'ব গ'লে ৰাস্তা হৈছে এইটো তথাপিও रॉयल एनफील्ड झटका तो बनता है ना बात के झटकात मैं उड़ी जाऊँ आसो अकले बाइकत झटकाई झटका सेसा विलेज या पाइছোঁ আৰু अरुणाचल प्रदेश মইতো চিনি নাপাওঁ সেইকাৰণে সিহঁতৰ পিছে পিছে গৈ আছোঁ আৰু কৰিম কি এইখন কি নদী নাজানো ओ तेरी ओ तेरी ओ तेरी আজি ৰাইড আৰু দেই কষ্টও হৈছে অলপ তো গাইছ আমি আজি মানে আহি পাইছোঁ আৰু এতিয়া চেঁচা এইটো চেণ্টাৰ বুলিয়ে কৈছোঁ আৰু নাজানো মই ফাৰ্ষ্ট টাইম আহিছোঁ এতিয়া কিবা দোকানত কিবা লওঁ বুলি কৈছে তো ৰখিছোঁ আৰু তো ভিডিঅ'টো এনজয় কৰক তো দেখিছে আপোনালোকে এয়া চেঁচা আহি পালোঁ বৰ্তমান ঠাণ্ডা পানী মজা আছে ৰে পানী মজা মাছ ওলাব নেকি ৰে মাছ ওলাক নহয় বেগ ফ্লিপ একটা দেৰ চাওক ছোটা বাচ্চা জঁপিয়াই আছে পানীত তো আমি আজি আহি পালোঁ চেঁচা বৰ্তমান গৈ আছোঁ মেইন ৱাটাৰফলটোলৈ তো ব'লক এনজয় কৰোঁ
বাপ বাপৰে বাপ বেছি খেল নামাৰি এচাক আমি পাইছোঁহি আৰু ৱাও কি মজা পানী ঠাণ্ডা ঠাণ্ডা এই দ আছে নেকি ৱাও কি ধুনীয়া জেগা আৰু কিমান দূৰ এইফালে গৈ থাকিম হেৰি চিংমাৰ ভিডিঅ'টো চোৱা নাই দোকানটো আহিছিলে কি ভিডিঅ' দিয়াই নাই দিছে তো দেখা নাই আপলোড নাই দিয়া মই কি চালো তেনেহ'লে তাৰে চাইছোঁ চেঁচাৰটো চাইছোঁ দ আছে হেলমেট নিপিটিয়াবি দেই লাষ্টত গৈ টাইটেনিক নহয়তো অ' বে তাৰ কাৰণে এইটো ধৰ এ ভাই ক'ত যোৱা এই পানী অ' বহুত আছে পানী পানী কেলা এনেকে নাযাওঁ বল তো ইয়াতে ৰখিলোঁ আৰু মেইন ঝৰ্ণাটো আছে এইফালে আগত আছে এইফালে এটা পাৰ্টি বহি আছে তো আমি এইফালে আহিলোঁ অলপ ইয়াতে অলপ এনজয় কৰোঁ